যিসকলে আপোনাৰ সংঘৰ্ষ দেখিছে সেইসকলেহে আপোনাৰ সফলতাৰ প্ৰকৃত মূল্য বুজে। বাকী মানুহৰ বাবে কেৱল আপোনাৰ কপাল বহুত ভাল। শৰীৰ সুন্দৰ হওক বা নহওক, শব্দবোৰ সদায় সুন্দৰ হ'ব লাগে। কাৰণ মানুহে চেহেৰা পাহৰি যায়, কিন্তু শব্দবোৰ কেতিয়াও নাপাহৰে। এই পৃথিৱীত কোনো কাৰো নহয়। আজি আপুনি যিজন ব্যক্তিক বিশ্বাস কৰি মনৰ সকলো কথা খুলি ক'ব, সেইজনে এদিন আপোনাক আপোনাৰ কথাৰে তল পেলাব। আপোনাৰ ভাল কৰ্মত যদি কোনোবাই সন্দেহ কৰে, কৰিবলৈ দিয়ক। কাৰণ সন্দেহ সদায় সোণৰ শুদ্ধতাতহে কৰা হয়। কয়লাৰ কলাত কেতিয়াও কোনেও সন্দেহ নকৰে। সুখ শান্তি উৰি ফুৰা পখিলাৰ দৰে। যিমানেই ইয়াক ধৰিবলৈ চেষ্টা কৰিব, সিমানেই দূৰলৈ গৈ থাকিব। যেতিয়া আপুনি মনটো শান্ত স্থিৰ কৰি ৰ'ব, ই নিজে নিজে আপোনাৰ ওচৰলৈ আহিব। এডাল মমেৰে যিদৰে হাজাৰডাল মম জ্বলাব পাৰি, এজন ভাল ব্যক্তিয়েও হাজাৰজনক ভাল কথা শিকাব পাৰে। এই তিনিটা কাৰণত মানুহে আপোনাক নিন্দা কৰে। প্ৰথমে, আপুনি যিটো স্থানত আছে সেই স্থানত যেতিয়া তেওঁ যাব নোৱাৰে। দ্বিতীয়তে, আপুনি যিটো কৰি দেখুৱাইছে সেইটো তেওঁলোকে কৰি দেখুৱাব নোৱাৰিলে। তৃতীয়তে, আপুনি যিমান সফল হৈছে তেওঁলোকে বহু চেষ্টা কৰিও সিমান সফল হ'ব নোৱাৰিলে। আচলতে আমাৰ ভাগ্য বেয়া নাথাকে। আমি ভৰসা কৰিবলৈ এজন ভুল ব্যক্তিহে বাছি লওঁ। আপুনি মৌন হৈ গ'লেও যিজনৰ ওপৰত একো প্ৰভাৱেই নপৰে, এই সংসাৰৰ পৰা এদিন আপুনি নোহোৱা হৈ গ'লেও তেওঁৰ ওপৰত একো প্ৰভাৱ নপৰিব। কেতিয়াবা মানুহক সেই সম্পৰ্কবোৰেও ভাগৰুৱা কৰি পেলায়, যিবোৰত তেওঁৰ সুখ আৰু সমৃদ্ধি আছিল। প্ৰয়োজন, বিলাসিতা, বিশ্বাস আৰু সম্পৰ্ক, এই সকলোবোৰ এটুকুৰা কাগজৰ দাগহে, যাক আমি টকা বুলি কওঁ। জীৱনত সুখ আৰু দুখৰ প্ৰকৃত অৰ্থ হ'ল, যিটো পৰিস্থিতিক মনে গ্ৰহণ কৰি লয় সেইটোৱে সুখ, আৰু যিটো পৰিস্থিতিক মনে গ্ৰহণ কৰি ল'ব নোৱাৰে সেইটোৱে দুখ। এই সংসাৰখনো বহুত সুন্দৰ হৈ পৰিব, যেতিয়া সকলোৱে আনতকৈ নিজৰ কামতহে বেছিকৈ গুৰুত্ব দিব। আপোনাৰ ওপৰত যদি কোনোবাই ভৰসা কৰে, সেইটো তেওঁৰ দুৰ্বলতা বুলি নাভাবিব। সেইটো আপোনাৰ ওপৰত থকা তেওঁৰ বিশ্বাসহে। সঁচাকৈ বহুত ৰঙীন আছিল এই বৰ্ষটো। অৱশেষত প্ৰত্যেকজনে নিজৰ প্ৰকৃত ৰংটো দেখুৱাই দিলে। মৌ ৰসৰ দৰে মিঠা ব্যক্তিসকলে আচলতে মৌ-মাখিৰ দৰেই বিন্ধে। চকু সকলোৰে দেখাত একেই, কিন্তু চোৱাৰ দৃষ্টিভংগী প্ৰত্যেকৰে বেলেগ বেলেগ।